পৰ্বতজোৰাৰ ৰাইজৰ হৈ বিপিএফৰ কাৰণে আমি নমিনেশ্যন দিলোঁ। ধন্যবাদ আপোনালোক চবকে, ধন্যবাদ ৰাইজক, ধন্যবাদ। আমি বিপিএফ পৰ্বতজোৰাত প্ৰথমত আছো। সকলো ৰাইজে বিচাৰিছে বিপিএফ চৰকাৰ আহিব লাগে, আৰু সেইটোৰ কাৰণে সকলো পৰ্বতজোৰাৰ চুকে কণে, অন্তৰে অন্তৰে, গাঁৱে ভূঞে, অন্তৰে অন্তৰে সকলোৱে বিপিএফ কৰি আছে। বিপিএফ জিকিব, আৰু বিটিচিত আমি অধিক সংখ্যাগৰিষ্ঠতা লৈ পেলাই হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিম। 26 তাৰিখত আমি যথেষ্ট উৎফুল্লিতভাৱে আমি শক্তিশালী ৰূপে আমি বিপিএফ হিচাপে চৰকাৰত অৱতীৰ্ণ হ'ম। ধন্যবাদ। আপোনাৰ মুখ্য উদ্দেশ্যটো কি হ'ব, ইস্যুটো কি হ'ব? এই 5 বছৰত আমি যোৱা 2020 লৈকে আমি যিবিলাক উন্নয়নৰ কাম কৰি আছিলোঁ পৰ্বতজোৰা হিচাপে, সেই উন্নয়নৰ কামসমূহ সম্পূৰ্ণভাৱে প্ৰমোদ বড়ো বন্ধই নিস্তব্ধ বন্ধ কৰি থৈছে। এইবিলাক যিবিলাক ৰাস্তা ঘাট প্ৰমোদ বড়োই ইতিমধ্যে বন্ধ কৰি থৈ দিছে। বিশেষকৈ নামদানি অঞ্চলৰ ৰাইজৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ চৰকাৰে যি ৰাস্তা ঘাটৰ চেংচন কৰি দিছিলে, সেই ৰাস্তা ঘাটসমূহ প্ৰমোদ বড়োই এই 5টা বছৰত বন্ধ কৰি দিছে, কৰিবলৈ দিয়া নাই। সেইবিলাক আমি পুনৰাই শক্তিশালী ৰূপে আহি পেলাই এই ৰাস্তাসমূহ আমি নিৰ্মাণ কৰি দিম, নিৰ্মাণৰ কাম আৰম্ভ কৰিম। মহিলাসকলৰ কাৰণে আমি বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছোঁ। পৰ্বতজোৰাত যিমান মহিলা আছে তাৰে অৰ্ধ অংশ মহিলাবিলাক দৰিদ্ৰ নিম্নৰেখাৰ বাহিৰত, সিহঁতৰ ইনকাম নাই। এই ইনকামবিহীন মহিলাসকলক আমি এইবাৰ চৰকাৰ গঠন কৰি পেলাই বিভিন্ন স্বাৱলম্বিতা হোৱাকে আমি স্কিম কিছুমান কাম আমি কৰিম, ৰূপায়ণ কৰিম। আত্মসহায়ক গোটবিলাকক অৰুণোদয় আনি দিয়াৰ, অসম চৰকাৰৰ অৰুণোদয় স্কিমটো বিটিচিত পৰ্বতজোৰা এৰিয়াত আনি দিবৰ কাৰণে প্ৰমোদ বড়ো চৰকাৰে ব্যৰ্থ হৈছে। আমি অধিক সংখ্যক প্ৰায় 40,000 অৰুণোদয় আমি পৰ্বতজোৰা 40,000 মহিলাক অৰুণোদয় আনি দিবৰ কাৰণে অসম চৰকাৰে যদি কণ্টিনিউ কৰি থাকে, এটা সমষ্টি হিচাপে আমি 40,000 অৰুণোদয় আমি মহিলাসকলক আমি আনি দিবৰ কাৰণে আমি চেষ্টা কৰিম। যুৱক সমাজৰ কাৰণে আমাৰ বিভিন্ন উন্নয়নমূলক কাম আছে। এইবাৰ চৰকাৰ গঠন কৰি আমি 100 কোটি টকা বছৰি আমি যুৱক সমাজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে স্বাৱলম্বিতা হোৱাকে আমি স্কিম ৰূপায়ণ কৰিম। কৈছে যে মানে বিটিআৰত উচ্ছেদ কৰিবলৈ দিয়া নহ'ব, ইয়াত মানে মাটিৰ পাট্টা দিয়া হ'ব। আচলতে কেনেধৰণৰ মানে মুছলমানে পাব নেকি? 2003 চুক্তি মৰ্মে এইটো অঞ্চলত চুক্তিৰ সময়তে এইটো অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী, বিশেষকৈ মুছলমান আৰু অন্য ধৰ্মাৱলম্বীৰ লোকসকল ইয়াতে বসবাস কৰিছে। সকলো ৰাইজ 2005 চনত যিমান ইলেক্টৰেল ৰলত যিমানবিলাক নাগৰিক আছে, এই নাগৰিকসকলক প্ৰত্যেকজনকে আমি ভূমিৰ পট্টা প্ৰদান কৰিম। এইটো চৰকাৰৰ এইটো বিশেষ বিটিআৰ বুলি এই 5 বছৰত যিবিলাকে ডাংকপ মাৰি পেলাই চৰকাৰ গঠন কৰিলে, সিহঁতৰ চুক্তিত যিটো চুক্তি নেকি ভাৰত চৰকাৰৰ পঞ্জীভূত চৰকাৰ নহয়, চুক্তি নহয়, এইটো চৰকাৰত ভিজিআৰৰ কথা উল্লেখ আছে। বিটিচিৰ কাৰণে আমি 2003ত চুক্তি কৰা মৰ্মে আমি ব্যক্তিবিশেষ, অঞ্চল বিশেষ, ব্যক্তিবিশেষ আৰু সকলো ৰাইজৰ কাৰণে 2005ত বসবাস কৰা সকলো বসতিপূৰ্ণ ৰাইজক আমি নিজৰ নিজৰ জাগাত নিজৰ মাটিৰ পট্টা আমি প্ৰদান কৰিম। আৰু প্ৰতিযোগিতা কাৰ লগত হ'ব বুলি ভাবে? আমি জিকিম। পৰ্বতজোৰাৰ গোটেই বিটিচিৰ লগতে, বিটিচিৰ 40টা সমষ্টিৰ ৰাইজৰ লগতে পৰ্বতজোৰাৰ প্ৰায় 70,000তকৈ বেছি ৰাইজে বিপিএফ বিচাৰিছে, বিপিএফ চৰকাৰ হোৱাটো বিচাৰিছে। বিপিএফ চৰকাৰ গঠন কৰিব। প্ৰথম 1 নম্বৰত থাকিব অৰ্ধতকৈ বেছি, আমি প্ৰায় 40,000, 1/3তকৈ বেছি আমি ৰাইজৰ সঁহাৰি পাই পেলাই আমি বিপিএফ এইবাৰ হাগ্ৰামা মহিলাৰীৰ শক্তিশালী চৰকাৰৰ লগত পৰ্বতজোৰা হিচাপে আমি যোগদান কৰিম।